স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল চাগে, আৰু মোৰো খবৰ ভালেই। আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটি নোহোৱা উপায়। আপোনালোকে এনেকৈ ব্যৱহাৰ কৰি চাবচোন। মই প্ৰথমতে লৈছোঁ এটা মাটিৰ চাকি, তাৰপিছত মই ইয়াতে অকণমান তেল লৈছোঁ। দিয়াৰ পিছত মই নহৰু দুটুকুৰমান নহৰু লৈছোঁ, অলপ খুন্দি লৈছোঁ নহৰুটো যাতে ৰসটো যায়। তাৰপিছত মই জ্বলাই দিছোঁ চাকৰিটো। আপোনালোকে এনেকৈ কৰিব। তাৰপিছত আপোনালোকৰ য'ত মই